এবাৰ কৰিছিলে, দুবাৰ কৰিছিলে, 3 নম্বৰবাৰ টুকুৰাত মই সুধিলোঁ 1 নম্বৰ আৰু তাৰ উত্তৰত চাঞ্চ অৰ্থাৎ হুজুৰ। আকৌ ৰৈ গ'লোঁ, আকৌ এবাৰ টুকুৰিয়াব লাগিলে, কিন্তু সেই চাঞ্চ বা সুযোগে আকৌ অৰ্থাৎ ভিডিঅ'টোৰ আৰম্ভণিতে থুকাথুকি মাতটোৰ বাবে নিশ্চয় ধৰিব পাৰিছে ফেয়াৰৱেল পাৰ্টিৰ দিনাখনি আমাৰ অৱস্থাটো কি হৈছিল। সেইদিনাখনি পিছে গ্ৰেজুৱেশ্যন লাইফৰ একেবাৰে লাষ্ট ভাষণকেইটা শুনি আছোঁ। আমাৰ ল'ৰাটোৰ লগত সেই ছোৱালীখিনিৰ ভিতৰত ডিম্পলো আছিলে। গতিকে সেই যেতিয়া প্ৰথম আহি তাইক মই লগ পাইছোঁ তেতিয়া সেই কথাবোৰ ওলাইছে আৰু তেনেকৈ এই চিনাকি হৈছিল। আমাৰ ডিপাৰ্টমেণ্টৰ জুনিয়ৰসকলে পিছে ফেয়াৰৱেল পাৰ্টিটো বহুত ধুনীয়াকৈ আয়োজন কৰিছিলে দেই। তাতে গান গাইছে, অকণমান শুনো আহক। এতিয়া এইটো ৰুমত কি চলি আছে জানে ৰাইজ? খোৱাৰ যোগাৰ। আমাক পিছে ভাত খুওৱা হৈছিলে দেই। ভাতৰ লগত এইফালে আমাৰ আহি গ'ল ব্ৰইলাৰ গ্ৰেভি, আৰু মই ভাতৰ ভাতখন দেখুৱাবলৈ নহ'লে, ঢেৰ কিবা কিবি আছিলে জানে। হাঁহৰ ড্ৰাই ফ্ৰাই আছিলে, মোৰ একদম ফেভৰেট মাংস। আৰু চবেই এইফালে খুৱাবলৈ বুলিহে বহিছে, কাৰণ চবৰেতো ভোক লাগিছে ন। কিন্তু দুখটো এইটোতে লাগিছে জানে, একেবাৰে ডিপাৰ্টমেণ্টৰ এইটো শেষৰটো খানা। খাওঁতে খাওঁতে দেৰি হ'ল, আৰু তাৰপিছত মোৰ লগৰখিনিৰ লগত ক্লিপটো লগাই পেলাই সামৰণি মাৰিছোঁ। বাই।